জানা যেন কল্প তৰু হে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভালে আছা মই তোমালোকক সাধু কথা এটাকে কওঁ বুলি ভাবিছোঁ শুনিবানে শুনিবা বৰ ভাল কথা মই অৰুণাচলৰে মিচিমি জনগোষ্ঠীৰ সাধু এটা কওঁ তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পাঠত সাধুটো আছে সাধুটোৰ নাম হ'ল মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল শুনিবা দেই আচ্ছা শুনিবা অৰুণাচল প্ৰদেশত কামলাং নামৰ এখন নদী আছে ৱানচা নামৰ ডেকা ল'ৰা এটা প্ৰায় তালৈ মাছ মাৰিবলৈ যায় সি ঘাট মাউৰা মানে বুজিছা নহয় মাক দেউতাক সৰুতে ঢুকাল সি পথাৰত কাম কৰি কোনোমতে পেটটো পৰ্বতাই থাকে কাম যদি সি নকৰে তেনেহ'লে তাৰ এই পেটত গাঁঠি টেকেলি কাটি বাৰু সি কি বুলি কয় কিন্তু মাছ মৰাতহে বেছি তাৰ চখ এদিন ৱানচাই কামলাঙৰ পানীত এখন দলঙা পাতি থলে দলঙা মানে বুজিছা নহয় জাল পাতি থলে গধূলি পৰত দলঙাখন দাঙি তেওঁ একেবাৰে আনন্দত জঁপিয়াই উঠিল দুটা অচিনাকি মাছ দলঙাত পৰিছে এটা সৰু এটা ডাঙৰ সি আৰু একেবাৰে আনন্দত আৰু জঁপিয়াই উঠিছে তাৰ পাছত সি মাছ দুটা ঘৰলৈ লৈ আনিলে সৰু মাছটো খাই পেলালে আৰু ডাঙৰ মাছটো লাওৰ খোলা এটাতে জিৰাই থৈ দিলে লাওৰ খোলা দেখিছা নহয় এইটো এনেকুৱা এটা খোলাতে জীয়াই থৈ দিলে তাৰ পাছত পাছদিনাখন গধূলি কামৰ পৰা উভতি আহি কি বুলি কৈছিলো নামটো কোৱানচাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে একদম কাপোৰ একেবাৰে কোনে বাৰু এই কাপোৰবোৰ আনি থলে সেইটোকে ভাবি সি আৰু একেবাৰে আচৰিত হৈ গ'ল ইয়াৰ আৰু বিস্ময়ত চকু কপালত উঠিলে বুজিলা বাৰু এইখিনিতে মই তোমালোকক দুটামান প্ৰশ্ন সুধো উত্তৰ দিবা দেই কোৱাচোন কোনখন নদীত কোৱানচাই মাছ মাৰিবলৈ গৈছিল কামলাং নদীত হৈছে সুন্দৰ আচ্ছা কোৱাচোন সি কিয় আনন্দত জঁপিয়াই উঠিছিল হৈছে দুটা অচিনাকি মাছ দলঙাত লগাৰ বাবে বাৰু কোৱাচোন এই মাছ কেইটা কিহত জীয়াই থৈছিল হৈছে লাওৰ খোলাত এনেকুৱা এটা খোলাত নহয়নে খালি সৰু মাছটো খাই পেলাইছিল হয়নে হয় ঠিক আছে পিছৰ ডোখৰলৈ যাওঁ
হে যাওঁনে বাৰু এই মাখিবোৰে আৰু আমনি কৰি থাকে এই নিতৌ ৰাতিপুৱা মাছটোক আহাৰ খুৱাই কোৱাঞ্চা এই ল'ৰাটো কামলৈ যায় হা এই ঘূৰি আহি প্ৰতিদিনে সি গোটেই ঘৰটো কাপোৰেৰে ভৰি থকা দেখে একেবাৰে দম দম কাপোৰ সিটো একেবাৰে আচৰিত হৈছে সদায় বাৰু কাপোৰবোৰ কোনে আনি থয় সেয়াৰ আৰু মানে আচৰিত হৈ গ'ল সি কি কৰিব সি মনতে ভাবিলে কোনেনো এই কামটো কৰে এই ৰহস্যটো এদিন উলিয়াব লাগিব সেইকাৰণে এদিন সি কামলৈ নগৈ ঘৰটোৰ ওচৰতে একেবাৰে লুকাই থাকিল কি কৰি থাকিল এনেকে কৰি লুকাই থাকিল বৰকে আমনি কৰে লুকাই থাকিল তাৰ পাছত সি দেখিলে লাহেকৈ সেই যে জিৰাই থৈছিল মাছটো লাহেকে লাওৰ খোলাটোৰ পৰা ওলাই এজনী একেবাৰে ডিপ লিপ ছোৱালী মানে একদম ধুনীয়া ছোৱালী এজনী হৈ তাঁতশাল এখন জুৰি একেবাৰে কাপোৰ বোৱা আৰম্ভ কৰিবলৈ লওঁতেই কোৱাঞ্চাই হাউত কৰি আহি থাপ মাৰি ধৰিলেহি হাতত ধৰি পেলাই একেবাৰে সুধিলে এই তই কোন কৰ পৰা আহিছ তোক কাপোৰ ববলৈ কোনে শিকালে আৰু এই ফুলৰ চানেকুবোৰ তই ক'ত পালি হে একেবাৰে ছোৱালীজনীও সেই থটমত খাই তাক আৰু একেবাৰে উত্তৰবোৰ দি গৈছে আৰু মই এই কি বুলি কয় এই হামব্ৰু ফৈদৰ এই কি বুলি কয় জীয়ৰী হামব্ৰু মাই হা আৰু ক'লে সেই আদি মানৱী নিমকেই মোক এই শিপিনী হ'বলৈ কোৱাত মই কাপোৰ বোৱা আৰম্ভ কৰিলোঁ মোৰ ঘৰ এই কামলাঙত মানে সেই কামলাং নদী যে সেই কামলাঙত আৰু সেই যে ফুলৰ চানেকিবোৰৰ কথা যে সুধিছিলা সেইবোৰৰ কথা কওঁ শুনা হামৰুমাই ক'লে হামৰুমাই তাৰ পৰা কৈ গ'ল আৰু সেই বোলে এই পানীৰ বুৰবুৰণি পানীৰ ঢৌ পাহাৰৰ সেই গছ গছনি সেইবোৰৰ সৌন্দৰ্যই এই তাইক মোহিত কৰিলে আৰু সেইবোৰেই চানেকিৰ ৰূপ দিলে এই পানীত দেখা ৰঙা নীলা বগা সাপৰ ৰং বিৰঙৰ চানেকি বাচিলে হা আৰু সেই কি বোলেনে আকাশৰ মনোমোহা ৰং হা ডাৱৰৰ লুকা ভাকু আৰু মাছৰ বাকলিৰ চিকমিকনিৰ ছবিৰেও কাপোৰৰ বুটা বাচিলে হা হামৰুমাৰ এই কথাবোৰ শুনি তোমাৰ কৈছো একেবাৰে কোৱাঞ্চা অভিভূত হৈ পৰিল আপ্লুত হৈ পৰিল তাৰ পাছত সি একেবাৰে হামৰুমাইক বিয়া পাতি পেলালে আৰু দুইটা একেবাৰে মহা সুখেৰে দিনবোৰ পাৰ কৰিবলৈ ধৰিলে আচ্ছা এইখিনিতে দুটামান প্ৰশ্নৰ উত্তৰ দিয়াচোন বোপাইহঁত কোৱাচোন এই যে ছোৱালীজনী সেই ছোৱালীজনীৰ নামটো কি আছিল হে হামৰুমাই হৈছে আচ্ছা কোৱাচোন এই হামৰুমাই এই কি বুলি কয় কোনে পঠিয়াইছিল হে
আদি মানৱী নিমকেই আদি মানৱী নিমকেই পঠিয়াইছিল আচ্ছা এই যে ফুলৰ চানেকিবোৰ বাচিছিলে এই হাপৰ কি কি ৰং দেখিছিলে হৈছে কি বগা আৰু ৰঙা আৰু নীলা এই শেষৰ দখলে আহিছো দেই তাৰ পাছত এই কাপোৰবোৰ মানে বহুত কাপোৰ আৰু সিহঁতি বলে আৰু বহুত কাপোৰ বয় কোনে বয় হামৰু মায়ে বয় এদিন আকৌ কি হ'ল এই ৰ'দত কাপোৰবোৰ শুকুৱাবলৈ বুলি মেলি দিছিল তেনেতে আহক নহয় পগলা ধুমুহা এজাক হাৰকে সেইফালৰ পৰা আহিলে একেবাৰে কাপোৰবোৰ উৰুৱাই লৈ গুচি গ'ল তাৰ পৰা পৃথিৱী চুকে কোনে কাপোৰবোৰ এই সিঁচৰতি কৰি দিলে তাৰ পাছত য'তেই কাপোৰবোৰ পৰিলে তাৰ মানুহবোৰে একেবাৰে এই কাপোৰ বব জনা হ'ল তাৰ পাছত হামৰু মাই মনতে ভাবিলে বোলে পৃথিৱীৰ মহা উপকাৰ হ'ল আৰু আদি মানৱী নিমকেৰ মনোবাঞ্ছাও পূৰণ হ'ল আৰু এনেকৈয়ে কাপোৰ আমাৰ মাজলৈ আহিল বুলি কয় আৰু ঠিক আছে আজিলৈ ইমানতে এৰিছো ভালকে থাকিবা দে বোপাইহঁত ঠিক আছে ৰাখো